আপোনাৰ ঘৰৰ কোনো ব্যক্তি যদি ঘৰৰ পৰা ওলাই যায় তেতিয়া বাৰু আপুনি চিন্তিত হৈ থাকে নেকি যে তেওঁ ক'ত আছে কি কৰি আছে তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলত এটা সেটিং কৰি ল'ব আৰু তাৰ পৰা আপুনি গম পাব যে আপোনাৰ সেই ফ্যামিলি মেম্বাৰজন কোনটো জায়গাত আছে भाई मेरा भाई बता लो भाई प्लीज प्लीज बता लो मेरा बता আপোনাৰ ফ্যামিলি মেম্বাৰজন যিকোনো সময়তে ক'ত আছে আপুনি আপোনাৰ মোবাইলৰ পৰা চাবৰ বাবে আপুনি প্ৰথমতে সেইজন ফ্যামিলি মেম্বাৰৰ মোবাইলটো হাতত ল'ব তেওঁৰ মোবাইলৰ মেপত যাব মেপত গৈ পেলাই ওপৰত থকা একাউন্ট আইকনটো টেপ কৰিব তাৰ পিছত তলফালে থকা লোকেশন শেয়াৰিঙত টেপ কৰিব তাৰ পিছত নিউ শেয়াৰিঙত টেপ কৰিব নিউ শেয়াৰিং বা শেয়াৰ যিটো অপচন আহে ইয়াত ওপৰত দুটা অপচন দেখিব ফৰ 1 আৱাৰ আৰু এটা দেখিব আনটিল ইউ টাৰ্ন দিছ অফ ফৰ 1 আৱাৰ শেয়াৰ কৰিলে বুজি পাইছে 1 ঘণ্টা চাব পাৰিব লোকেশনটো আৰু আনটিল ইউ টাৰ্ন অফ এইটো সিলেক্ট কৰিলে আপুনি যিকোনো সময়তে তেওঁৰ লোকেশন ট্ৰেক কৰি থাকিব পাৰিব লোকেশনটো চাব পাৰিব তলফালেদি আপোনাৰ কন্টাক্ট লিষ্টত থকা মোবাইল নাম্বাৰবোৰ আহি যাব ইয়াৰ পৰা আপুনি আপোনাৰ মোবাইল নাম্বাৰটো সিলেক্ট কৰিব আপুনি নিজৰ মোবাইল নাম্বাৰটো ইয়াত সিলেক্ট কৰিব এটো আপোনাৰ ল'ৰা ছোৱালীৰ মোবাইল এটোৰ পৰা এতিয়া আপুনি আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো শেয়াৰ কৰিলে সিলেক্ট কৰিলে আৰু শেয়াৰ কৰি দিলে অলপ সময় লাগিব আৰু তাৰ পিছত আপোনাৰ লোকেশন শেয়াৰিং হৈ যাব এতিয়া আপোনাৰ ফ্যামিলি মেম্বাৰৰ মোবাইলত এনেকৈ এটা আপোনাৰ মোবাইলত এনেকুৱা এটা মেছেজ আহিব আৰু এতিয়াৰ পৰা এই মেছেজটো টেপ কৰিয়ে আপুনি আপোনাৰ ফ্যামিলি মেম্বাৰৰ লোকেশন ট্ৰেক কৰিব পাৰিব বা আপুনি গুগল মেপৰ পৰা পাৰিব গুগল মেপৰ তলফালেদি আপোনাৰ যিজন ফ্যামিলি মেম্বাৰৰ আপুনি লোকেশন আপোনাৰ লগত শেয়াৰ কৰা আছে সেইজনৰ নাম তলফালেদি এনেকৈ আহিব আৰু তাত আপুনি টেপ কৰাৰ লগে লগে সেইজন ফ্যামিলি মেম্বাৰৰ লাইভ লোকেশন চাব পাৰিব এতিয়া ইয়াত মোক দেখুৱাই আছে যে এইটো লোকেশনত মই আছো আৰু মোৰ সেই ফ্যামিলি মেম্বাৰজন এইটো লোকেশনত আছে যদি আপুনি ইয়াত একদম স্যাটেলাইট পিকচাৰ হৈতে চাব খোজে ওপৰে এইটো টেপ কৰিব স্যাটেলাইটত ক্লিক কৰিব টেপ কৰি দিব স্যাটেলাইটত টেপ কৰাৰ পিছত এতিয়া আপুনি স্যাটেলাইট পিকচাৰ দেখা পাই আছে এক্সাক্ট গছ গছনি বিল্ডিং হৈতে দেখা পাই আছে যে আপোনাৰ ফ্যামিলি মেম্বাৰজন বৰ্তমান কোনটো লোকেশনত আছে शाबाश बेटा बहुत बढ़िया